বিজেপিৰ বৰঘৰত এন্ট্ৰি তদানীন্তন তৰুণ গগৈ মন্ত্ৰীসভাৰ আন এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ। প্ৰদ্যুৎ বৰদলৈৰ বিজেপিত যোগদানৰ পাছতেই ৰাজ্যৰ ৰাজনীতিত ভূমিকম্প। It's very unfortunate and I think he was upset over one ticket allocation and I think that I wish that we had a chance to have a conversation about it. 9 এপ্ৰিলত নিৰ্বাচন, কিন্তু নিৰ্বাচনৰ পূৰ্বে এতিয়া অসম কংগ্ৰেছত দেখা দিছে প্ৰবল খহনীয়াই। দলৰ জ্যেষ্ঠ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ দলত্যাগ যেন কংগ্ৰেছৰ বাবে এক মুখ্য আঘাত। মঙলবাৰে মল্লিকাৰ্জুন খাৰ্গেলৈ 26টা শব্দৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছ ত্যাগ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। উল্লেখ্য যে বিজেপিৰ কোৰ কমিটিৰ বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ আমন্ত্ৰণ জনাইছিল প্ৰদ্যুৎ বৰদলৈক। মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণৰ পাছতেই নিশাই পদত্যাগ প্ৰদ্যুৎ বৰদলৈৰ। কিন্তু আপুনি জানেনে কিয় কংগ্ৰেছ এৰিলে প্ৰদ্যুৎ বৰদলৈয়ে? দীৰ্ঘদিনীয়া অসন্তুষ্টি, দলৰ মজিয়াত অপমানিত হোৱাৰ বাবেই কংগ্ৰেছ এৰা বুলি জনাইছে প্ৰদ্যুৎ বৰদলৈয়ে। তেওঁ কৈছে, কংগ্ৰেছ ত্যাগ কৰাটো মোৰ বাবে বৰ বেদনাদায়ক। এই সিদ্ধান্ত ল'বলৈ পাই মই মুঠেই সুখী নহয়। চৰম অপমান আৰু উশাহহীন পৰিৱেশৰ বাবেই পদত্যাগ কৰিছোঁ। বিগত এটা বছৰে মোক বাৰে বাৰে হেয় কৰা হৈছিল। কংগ্ৰেছত থাকিও অকলশৰীয়া হৈ পৰিছিলোঁ। বিজেপিয়ে মোক সন্মানজনক সমষ্টি দি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তাৱ দিছে। এই নিৰ্বাচন কোনো এজন ব্যক্তিৰ বাবে নহয়, এই নিৰ্বাচন হ'ল আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ, অসমৰ স্বাৰ্থত, আৰু অসমৰ স্বাৰ্থত আমি ৰাজনীতি প্ৰথম দিনৰ পৰা কৰি আহি আছোঁ আৰু আজিলৈকে কৰি থাকিম, আজি বা ভৱিষ্যতলৈকে কৰি থাকিম। কিন্তু কিহৰ বাবে প্ৰদ্যুৎ বৰদলৈয়ে ভুগিছিল মানসিক অসন্তুষ্টিত? আচলতে লাহৰীঘাট সমষ্টিৰ পৰা আসিফ নজৰক প্ৰাৰ্থিত্ব প্ৰদানক লৈ দলীয় নেতৃত্বক অভিযোগ দিছিল বৰদলৈয়ে, কিন্তু তাক লৈ কোনো ধৰণৰ গুৰুত্বই প্ৰদান কৰা নাছিল কংগ্ৰেছ নেতৃত্ব কিংবা গৌৰৱ গগৈয়ে। ইয়াৰ পিছতেই তেওঁ ৰাজহুৱাভাৱে দলৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। নগাঁও সমষ্টিৰ টিকটক লৈও তেওঁৰ ক্ষোভ প্ৰকাশ পায়। যিগৰাকী প্ৰাৰ্থীক তেওঁ সমৰ্থন কৰিছিল, দলে তেওঁক টিকট নিদিলে, যাক লৈ অসন্তুষ্টি অধিক বৃদ্ধি পাইছিল বৰদলৈৰ মনত। দিল্লীত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিছত বৰদলৈয়ে কৈছে, মোক কংগ্ৰেছত এলাগী কৰা হৈছে। মই এতিয়া হনুমানৰ দৰে হ'ব লাগিব। মোৰ বুকু ফালি দেখুৱালেহে কংগ্ৰেছে বুজি পাব। মোক কোনো সিদ্ধান্ত গ্ৰহণকাৰী কমিটিত ৰখা নাছিল। পিছে বিজেপিয়ে পূৰ্বেই প্ৰদ্যুৎ বৰদলৈক দি থৈছিল অফাৰ। ভূপেন বৰাৰ বিজেপি গমনৰ বেলিকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেই ৰাজহুৱাকৈ কৈছিল যে 2029ৰ পূৰ্বে বিজেপিলৈ আহিব প্ৰদ্যুৎ বৰদলৈ। কিন্তু 2029লৈ ৰবলগীয়া নহল। 26তেই গেৰুৱা বসন পিন্ধিলে জ্যেষ্ঠ নেতাজনে। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে যদিহে প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ আহে নিশ্চিতভাৱে তেওঁক আসন দিয়া হ'ব। হয়তো এইবাৰ দিছপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব প্ৰদ্যুৎ বৰদলৈয়ে, কাৰণ বৰদলৈ নগাঁও সমষ্টিৰ 4বাৰৰ বিধায়ক আৰু 2বাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগে এতিয়া কঁপাই তুলিছে উজনি অসম আৰু মধ্য অসমৰ কংগ্ৰেছৰ ভেটি। প্ৰদ্যুৎ বৰদলৈৰ যোগদানৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আমি অসমক শক্তিশালী কৰিম। প্ৰদ্যুৎ বৰদলৈ অসমৰ এজন শক্তিশালী নেতা। এইবাৰো মুখ্যমন্ত্ৰীয়ে কৰিছে ভৱিষ্যতবাণী। ৰিপুণ বৰা, দেৱব্ৰত শইকীয়াও আহিব হেনো বিজেপিলৈ। 2016 চনৰ পৰাই হেনো আৰম্ভ হৈছে কথা বতৰা। লগতে হিমন্ত বিশ্ব শৰ্মাই কৈছে, প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ কিবা পোৱাৰ আশাত অহা নাই। তেওঁ কিবা এটা ত্যাগ কৰিহে বিজেপিলৈ আহিছে। প্ৰদ্যুৎ বৰদলৈ নিঃসন্দেহে এগৰাকী দক্ষ ৰাজনৈতিক নেতা। তেওঁৰ যোগ্যতা অনুসৰি কংগ্ৰেছ দলে হয়তো তেওঁক দায়িত্ব দিয়াত ব্যৰ্থ হৈছিল, যাৰ বাবে দলত অপমানবোধ কৰিছিল বৰদলৈয়ে। পিছে ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ দৰে দুজন জ্যেষ্ঠ কংগ্ৰেছী নেতাই দল ত্যাগ কৰাৰ পাছত এতিয়া অকলশৰে গৌৰৱ গগৈয়ে 26ৰ নিৰ্বাচনী বৈতৰণিত কিদৰে যুঁজ দিব সেয়াহে হ'ব লক্ষণীয়। आज बहुत दुखद भरा है मेरे लिए। जीवन का सबसे अहम और सबसे एक मैं सिद्धांत लिया जो मुझे खुश नहीं कर रहे हैं। मेरा अंदर में बहुत उछल रहा है, बहुत सैडनेस है। फिर भी मैंने ये डिसीजन लिया क्योंकि लगातार मैं जो परिस्थिति का मेरा पास जो आ रहे हैं कांग्रेस पार्टी का अंदर, स्पेशली असम कांग्रेस में, जैसे लगातार हमको
अनेक कुछ इशू में हमको ह्यूमिलिएट किया जा रहा था। मुझे कांग्रेस नेतृत्व भी कोई सिंपैथेटिक नहीं था, एम्पैथिक नहीं था। तो मुझे लगा कि मैं बहुत आइसोलेटेड हो गया, मैं बहुत लोनली हो गया, क्योंकि मेरा सारा जीवन में कांग्रेस का साथ जुड़ा हुआ हूं। मैं जब 16 साल का था, 16 year old, I joined NSUI and I rose. Of course, Congress party has given me a lot. Whatever I am today, that's because of the Congress party. But then of late, I think I'm facing a lot of difficulties to survive. So I have to take this decision. কমেণ্টত জনাওক আপোনাৰ মতামত, ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে।